Hello guys, welcome to my YouTube channel. আজি হয় মোৰ ভতিজাৰ মুখত ভাত দিয়া। আজি মই বনাম ক্ষীৰ আৰু মায়ে বনাব চিকেন আৰু পোলাও। আৰু কেনে ধৰণে বনাইছোনো সম্পূৰ্ণ ভিডিওটো হেকলৈকে চাই থাকিব। ভতিজাও ৰেডি হৈ আছে খাবলৈ আৰু ময়ো ষ্টাৰ্ট কৰি দিম এতিয়া ক্ষীৰ বনাবলৈ। প্ৰথমতে ড্ৰাই ফ্ৰুটখিনি অলপমান ভাজি ল'ম। ভজা হৈ গ'ল, এতিয়া উলিয়াই দিম। এতিয়া গাখীৰখিনি বইল হ'বলৈ দিম। গাখীৰ উতলি আহিছে, এতিয়া চাউলখিনি দি দিম। চাউলখিনি মই 15 মিনিটমান আগতে পানী দি থৈছিলোঁ, তেতিয়া ক্ষীৰ বনাবলৈ ভাল। আৰু মই লৈছোঁ জহা চাউল। ক্ষীৰ খাবলৈ জহা চাউল ভাল, গোন্ধটো ভাল হয় আৰু সোৱাদো বেছি। চাউলখিনি দি লৰাই দিম অলপমান। এইপিনে মায়ে পোলাও বনাবলৈ ষ্টাৰ্ট কৰি দিলে। এতিয়া ৰিফাইন তেল দিছে আৰু তেলখিনি গৰম হ'বলৈ দিব। তেলখিনি গৰম হৈ গ'ল, এতিয়া পিঁয়াজখিনি দি ৰঙা হ'বলৈ দিব। এতিয়া মই তেজপাত আৰু ইলাইচি দি দিছোঁ ক্ষীৰত। এতিয়া চাম চাউল সিজিলে নাই। চাউলো সিজি গ'ল, এতিয়া চেনিখিনি দি দিম। চেনিখিনি অলপ দেৰি গলিবলৈ দিম। ক্ষীৰ ৰেডি, এতিয়া ড্ৰাই ফ্ৰুটখিনি দি দিম। পোলাওখিনি পিঁয়াজ ৰঙা হৈ গ'ল, এতিয়া খুন্দি থোৱা আদা নহৰুখিনি দি অলপ ভাজি ল'ব। তেজপাত আৰু নিমখ দি দিছে। এতিয়া ভালদৰে ভাজি ল'ব। আকৌ অলপমান পানী দি ভাজি লৈছে। ভালদৰে ভজা হৈ গ'ল আৰু এতিয়া পানী দিব। 1 কেজি চাউলত 2 লিটাৰ পানী দিব। এইপিনে চিকেন বনাবলৈ ষ্টাৰ্ট কৰি দিলে। পানীখিনি উতলি গ'ল আৰু এতিয়া জহা চাউলখিনি দি দিব। চিকেনৰ কেনেও পিঁয়াজ ৰঙা হৈ আছে। পোলাও উতলি গ'ল আৰু এইপিনে চিকেনৰ মছলাও ভাজি আছে। আপোনালোকে সম্পূৰ্ণ চিকেনৰ ৰেচিপিটো চাবলৈ হ'লে মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাব পাৰিব। পোলাওৰ পানী শুকাই গ'ল আৰু এতিয়া দমত দিব। চিকেনৰ মছলা ভজা হৈ গ'ল আৰু এতিয়া মাংসখিনি দি দিব। পোলাও ৰেডি হৈ গ'ল আৰু এতিয়া বাকী আছে চিকেন। চিকেনখিনিও ভজা হৈ গ'ল আৰু এতিয়া আলু দি পিনে ভাজিব। এয়া চাওক, চিকেনো ৰেডি হৈ গ'ল। আপোনালোকৰ মোৰ ৰেচিপিবিলাক চাই ভাল লাগিল যদি আৰু আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই।